এই বিলাস সৃষ্টি আমারে খিলা সৃষ্টি আমি এই তিনটি রাখি কিন্তু এই মায়াময় সংসার সকলো প্রাণীৰ স্বাৰ্থপৰ মায়া থাকত হৈ কতজনে পাহৰিছে হৰি পূজা পাহৰিছে মানৱতাৰ জ্ঞান আৰু পাহৰিছে আমাৰ অস্তিত্বৰ কথা সেয়েহে দুষ্টসকলক দমন আর ভারতসকলক পালনৰ বাবে যুগে যুগে নারূপে আমি অৱতাৰ কাৰণ আমি এই সম্পূৰ্ণ কলাধাৰী পৰম ব্ৰহ্ম কৃষ্ণ বলবে পরমাত্মে প্রণতা কৃষ্ণায় গোবিন্দায় নমো নমঃ।